পলবিত আছে ওলাম কৈ এতিয়া উলিয়াই দিছো আৰু যাবলৈ ওলাইছো বৰমাই কিবা গিফ্ট এটা দিছে এই গিফ্টটো ইয়াত নুশুনো ডাইৰেক্ট গৈ শ্বিলঙত খুলি চাম কি দিছে আমি চব চাওঁ ভাল লাগে অসমৰ এজন সন্তান হৈ যে ইমানখিনি সৰু বয়সতে কৰিছোঁ আমি ভাল পাইছোঁ বহুত ভাল লাগিছে চ' নমস্কাৰ বন্ধুসকল কি খবৰ সকলো ভালেই চাগে আজি যাম গুৱাহাটী তো এতিয়া মই আছোঁ দিখৌ নদী পাৰ এইফালে আছে দিখৌ নদী আৰু আজি যদুহঁতৰ ঘৰতে অলপ টাইম থাকিম সন্ধিয়া মানেকৈ ওলাই যাম তো আজি আপোনালোকক ইহঁতৰ গাঁওখনৰ অলপ দৃশ্য দেখুৱাম বুলি ভাবিছোঁ এয়া দেখিছেনে বডি চডি উলিয়াই একদম ল'ৰা তো গুৱাহাটীলৈকে যাম চাই থাকিব ব্লগটো শেষলৈকে এতিয়া আপোনালোকক অলপ দেখুৱামগৈ ঠাইডোখৰ বন্ধুসকল আপোনালোকে যোৱাকালি ব্লগটোত মছজিদটো নেদেখিলে মছজিদটো দেখাম এতিয়া আপোনালোকক এতিয়া মছজিদটো দেখাম পুৰৰ মছজিদটো আপোনালোকে দেখাম অকণমান ৰাতি আপোনালোকে ভালকৈ দেখিব নাপালে আৰু ইয়াৰ মানুহবিলাকৰ ৰাস্তাটো ওখ আৰু ঘৰবোৰ চাপ চক এয়া আছিল কুঁৱপুৰৰ মছজিদটো খুব সুন্দৰ মছজিদ এতিয়া আমি গৈ আছোঁ যদুহঁতৰ ঘৰত আমি যদুহঁতৰ ঘৰ পাইছোঁগৈ আৰু ইয়াত ঘৰ মানুহ নাই মাক ক'বলৈ গ'ল অলপ ফুৰি আহিলোঁগৈ অলপ নদী পাৰ ফুৰি আহিলোঁ ভাল লাগিলে আৰু গুড মৰ্ণিং এতিয়া 10টামান বাজিছে এতিয়া আছোঁ শিৱসাগৰত তাৰপিছত গৈ আছোঁ গুৱাহাটী আৰু আজি সন্ধিয়া নহয় ৰাতি 8টামানতে বাইক আছে এতিয়া আমি বৰ্তমান যদুহঁতৰ ঘৰতে যদু ভাই এইবোৰ মেডেল ক'ত পাইছিলা হয় এইবোৰ মেডেল খেলৰ কি খেল খেলিছিলা মই তোমাৰ ৰানিং আছিলে দৌৰত পোৱা কেইবাটাও পাইছা দেখোন শ্বৰ্ট ফুট দৌৰ লং জাম্প এয়া আমাৰ যদু ভাই কেইবাটাও মেডেল পাইছে তো কোনটো কেতিয়া পোৱা 2016 এইটো আৰু এইটো 2000 তোমাৰ 15 আৰু এটা আছে আৰু আছে এইটো বহুত আছে এইটো এটা আৰু ইভিনিং আছে এইফালে কেইবাটাও আছে 1 2 3 4 5টা আছে পাঁচটা মেডেল পাইছে মইতো জীৱনত এটা মেডেলেই পাই পোৱা নাই চশমা পিন্ধি হ'ব লাগিব যদু ভাই কথা এটা সুধো বিয়া কেতিয়া পাতিবা দিন আছে আমি আৰু আহোঁতে বৌক দেখা পাম নেকি নিশ্চয় এইবাৰ আহোঁতে বৌক দেখা পাম চাগে যদুৱে এতিয়া দেখিছে নাই নিজে কাম কৰি থাকিবলগীয়া আছে যদু ঘৰত কোন আছেনো মোৰ মা আৰু মই আছোঁ তো দুইটাই আছে আমি নিশ্চয় আশা কৰিম যে বৌ এজনী পাম বুলি কি কোৱা পাবা চলি আছে চাগে কাৰ্যক্ৰম চলি আছে আৰু অলপ চলি আছে তো সেয়াই আৰু চাওঁ কি হয় আৰু কোৱা আহিলোঁ যে কেনেকুৱা লাগিছে মোক ভাল লাগিছে বাৰু তুমি আহিলা এতিয়া তোমাৰ কেনেকুৱা লাগিছে বেয়া লাগিছে নাই বেয়া লগা বেয়া লাগিছে যোৱাটো কাৰণে অলপ বেয়া লাগিছে আৰু এদিন কাৰণে ভাল লাগিলে এদিন কাৰণ কেলে তাত গৈ মানে শ্বিলঙতো দেখুৱাব আছে আপোনালোকক তো বন্ধুসকল গা পা ধুই মই প্ৰায় ৰেডি হৈছোঁ গুৱাহাটী যাবলৈ ঘৰত একাপ লাল চাহে খাই লৈছোঁ যদু ভাই ক'ত গ'লা ই আহি আছে সি আজিকালি তামাম বিজি কিহত বিজি সুধি আছোঁ ৰ'ব কিহত বিজি এইটো ৰাইজেও চলাওক কিছুমানে এনেই থাকে ক্লাব হাউচত গোটেই দিন মানে মজাই বেলেগ আৰু মানে ছুটি পালে তুমি আৰু মানে তাতে সোমাই থাকা নতুন ফ্ৰেণ্ড সেইকাৰণে হাঁহি দেখিছা নাই তো আপোনালোকেও চলাব ক্লাব হাউচ কেনেকুৱা পায় জনাব কিছুমানে চলাই চাগে ন প্ৰায়ভাগে আৰু আড্ডাটো তাত মেইন ন চিনাকি হৈ ভাল লাগে তো সেয়া এতিয়া লাল চাহ তো গাইজ অলপ আমি ওলাই আহিলোঁ বাইপাছ ৰাস্তাটো আৰু এইফালে কিবা মন্দিৰ আছে নেকি এইফালে নামঘৰ এটা আছে তো এইফালে অলপ ওলাই যাওঁ সন্ধিয়া এতিয়া 5টামান বাজিলে তো ধুনীয়া হৈ আছে তো গাইজ আহিলোঁ এইখন দলঙৰ নাম কি আছিল ৰঙামাটি দলং আৰু আপোনালোকে দেখিলে দাদাহঁতে কি লম্বা দীঘল বৰশী টোপাইছে মইতো এনেকৈ ফাৰ্ষ্ট টাইম ইমান দীঘল বৰশী দেখিছোঁ
আৰু ইয়াত শ'ল মাছ বেছি ওলায় 1 কেজি 1.5 কেজি চাইজৰ ওলায় ন আৰু এই এনেকুৱা দলঙৰ ওপৰৰ পৰা ইয়ালৈকে বৰশী টোপাই আছে ডাঙৰ ডাঙৰ মাছ ধৰি আছে তো এতিয়া আমি এনেই এইডোখৰলৈ ফুৰিবলৈ আহিলোঁ যাম এতিয়া অলপ পাছত আৰু এইডোখৰ জেগা খুব সুন্দৰ ধুনীয়া জেগা তো এতিয়া বাজিছে 7টা বাজিছে 7টা বজাই নাই চাগে যদিও আজি ফাৰ্ষ্ট টাইম 7টামান বজাত ভাত খাব তো এয়া মাছ চব্জি লাষ্ট খাই পেলাই ওলাই যাওঁ জল্দি অলপ আৰু বাছত যাবলৈ আছে সেইকাৰণে খাই ল'লোঁ এয়া আমাৰ বা বুলিয়ে কওঁ নেকি অঁ এয়া ভণ্টি কি নাম তোমাৰ পল্লৱী দাস আৰু পল্লৱী দাসে ওলাম কৈ এতিয়া উলিয়াই দিছোঁ আৰু তো ভাল লাগিল লগ পাই আকৌ নিশ্চয় কেতিয়াবা আহিম দেই ঠিক আছে এতিয়া আমি ভাত খোৱাত বিজি এতিয়া আমি গৈ খাই পেলাই গৈ একদম মজা হৈছে খাই লওঁ বৰমা এইফালে আহক আপুনি ইমান কষ্ট কৰিছে আপোনাক নেদেখালে নহ'ব আৰু দেই এয়া বৰমা আমি বৰমাক বহুত কষ্ট দিবলৈ আহিলোঁ মই বহুত কষ্ট দিলোঁ আৰু খুব ধুনীয়াকৈ এয়া বনাই মেলি দিছে জল্দি খাই মেলি যাওঁগৈ আৰু যাবলৈ ওলাইছোঁ বৰমাই কিবা গিফ্ট এটা দিছে এই গিফ্টটো ইয়াত নুশুনো ডাইৰেক্ট গৈ শ্বিলঙত খুলি চাম কি দিছে আৰু এটা ছাৰপ্ৰাইজ হৈ যাব জাৰ্ণিটো কি কোৱা তো এতিয়া মোক যদুৱে আগবঢ়াবলৈ যাম এতিয়া আমি গৈ থাকোঁ এয়া গিফ্টটো শ্বিলঙতহে খুলিমগৈ দেই বৰমা তো ফাইনেলি বাছৰ টিকেট লোৱা হৈ গ'ল যদুক দিব লাগে বিদায় আকৌ বিদায় দিওঁ আৰু এতিয়া অঁ তো এতিয়া বাছৰ টিকেট লৈ হৈ গ'ল এতিয়া 8:30 আছে এতিয়া 8টামান বাজিলে ইয়াৰ ঘৰ যিহেতু অকণমান দূৰ তো ইয়াক পঠিয়াই দিওঁগৈ বাই বাই তো ইয়াক ফাইনেলি দিছোঁ বিদায় আৰু এয়া শিৱসাগৰ SDC মুখত মই আছোঁ এতিয়া 8:30 বাছ আছে তো ইয়াতে মই এতিয়া টিকেট ল'লোঁ দাসদাৰ ইয়াতে মই সদায় দাসদাৰ ইয়াতে টিকেট লওঁ আহিলে দাসদা যামগৈ আৰু দেই বাই বাই আমি চব চাওঁ ভাল লাগে অসমৰ এজন সন্তান হৈ যে ইমানখিনি সৰু বয়সতে কৰিছোঁ আমি ভাল পাইছোঁ বহুত ভাল লাগিছে একদম থেংক ইউ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে একদম থেংক ইউ গাড়ী ফাইনেলি ৰেডি হৈ গৈছে 37 ছিংগুল অ'কে তো ফাইনেলি এখন এইটো ছিট পাইছোঁহি মোৰ আৰু এইফালে ছিংগুল ছিট ধুনীয়াকৈ গৈ আপোনালোকক দেখাই থাকিব গুৱাহাটীত আৰু গুৱাহাটীৰ পৰা আপোনালোকক শ্বিলং দেখুৱাম চাই থাকক ভিডিঅ'টো শেষলৈকে তো ফাইনেলি আমাৰ বাছ চলা আৰম্ভ কৰিছে পূৰা AC গৈ আছোঁ এখন হ'ল বাছখন ওপৰতো উঠিব পাৰি আৰু ইয়াৰ তলত মই বাপৰে দাদা এইটো AC দিছে পূৰা ঠাণ্ডা হাৱা আহি আছে পানী বটল লৈ লৈছোঁ আৰু বেগটো এইফালে আৰু মই আছোঁ ইয়াত আৰু ধুনীয়াকৈ গৈ আছোঁ ঠাণ্ডা এইফালে পৰা ঠাণ্ডাটো পৰিছে ACটো প্ৰথমে জখলাবন্ধাত ৰখাব নেকি জখলাবন্ধাত ৰখিব যাওঁতে ভিডিঅ'টো বিশেষ কৰিব নোৱাৰি জখলাবন্ধাত গৈ লগ পাই আছোঁ এতিয়া বাজিছে 2টা আৰু 2টা বজাত জখলাবন্ধাত খালোঁ মেগী আৰু গাত টোপনি কৰিছে জখলাবন্ধাত বিশেষ দেখাবলগীয়া নাই আগৰ ভিডিঅ'ত দেখুৱাইছোঁ এতিয়া মেগী চেগী খাই যাওঁ গুৱাহাটীত গাড়ী ষ্টাৰ্ট দিলে 2টা বাজিলে তামোল খাইছোঁ ৰাতি 2টা বজাত গুড মৰ্ণিং গুৱাহাটীৰ পৰা দিছোঁ চবকে মৰ্ণিং আৰু এতিয়া 5:30 বাজিছে মই আহি পাইছোঁহি আৰু এইফালে যাব পাৰি বেলতলা আৰু মোৰ লগৰ এটা আহিছে এতিয়া শ্বিলং নাযাওঁ অলপ দেৰিকৈ যাম শ্বিলং আপোনাৰ 11টা মানত যাম আৰু লগৰ এটা আহিব এইডোখৰতে মই এতিয়া ৰখি আছোঁ বৈশিষ্ট্য চাৰিআলি আৰু 5:30মান বাজিছে দিছোঁ সকলোকে মৰ্ণিং মই আহি পালোঁহি গুৱাহাটী আৰু শ্বিলঙত গৈ আপোনালোকক কথা পাতি আছোঁ যে কিমান টকা খৰচা হয় এজন মানুহ আহোঁতে শ্বিলং আৰু এতিয়া মই গুৱাহাটী চাহ তাহ নাখাওঁ লগতো আহিব লগতো আহিলেহে চাহ তাহ খাম